আসসালামু আলাইকুম এভরিওয়ান ওয়েলকাম টু মাই চেনেল শেখ মুসাদ্দেক ইনফরমেশনেল। সো আজি আমি নতুন ভিডিঅ'খনত আলোচনা কৰিম প্ৰজ্ঞান ভাৰতীয় স্কুটিৰ লগত জড়িত কিছু ডাউটৰ কথা। ষ্টুডেণ্টছৰ মাজত উঠি থকা বিভিন্ন প্ৰশ্নৰ উত্তৰ আমি আজি এই ভিডিঅ'খনত দিম। যেনেকুৱা মেৰিট লিষ্ট কেতিয়া ওলাব, মই মেৰিট লিষ্ট কেনেকৈ চাম, লিষ্টত নাম আহিলে ইয়াৰ পিছত কৰণীয় কি, শ্ব'ৰুমত কেনেকৈ যাম, ডিলাৰৰ লগত কেনেকৈ যোগাযোগ কৰিম, তাত গৈ কি কি কৰণীয় থাকিব, এই সকলোখিনি কথা আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন লাষ্ট পৰ্যন্ত চাই থাকিবা আৰু এই সকলোখিনি প্ৰশ্নৰ উত্তৰ আজি এই ভিডিঅ'খনৰ পৰা লৈ যাবা আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিবা নতুন নতুন ভিডিঅ' আপডেটছৰ কাৰণে। দ্য ফাৰ্ষ্ট কুৱেশ্যন, মেৰিট লিষ্ট কেতিয়া ওলাব? চোৱা, এইটো হ'ল চৰকাৰৰ হাতত মেৰিট লিষ্ট কেতিয়া ওলাব, বাট এজ পাৰ দ্য প্ৰিভিয়াছ ইয়াৰ্ছ উই কেন জাষ্ট প্ৰেডিক্ট। যেনেকুৱা 2022 চনত নৱেম্বৰ মাহত ওলাইছিল, আকৌ 2023 চনত নৱেম্বৰ মাহত ওলাইছিল। চ' আমি এটা কথা প্ৰেডিক্ট কৰিব পাৰোঁ যে এইবাৰ 2024ত স্কুটিৰ মেৰিট লিষ্টখন ওলাব নৱেম্বৰ মাহত, আৰু ইয়াৰ আগত ওলাব পৰা সম্ভাৱনা একেবাৰেই কম, আৰু ইয়াৰ পৰা লেট অলপখিনি হ'ব পাৰে, যেনেকুৱা নৱেম্বৰৰ পৰা জাষ্ট ডিচেম্বৰলৈকে যাব পাৰে, আৰু ইয়াতকৈ লেট তোমালোকৰ কাৰণে হোৱাটো সম্ভৱ নহয় মেৰিট লিষ্ট ওলোৱাৰ। চ' তোমালোকে সেইটো লৈ টেনশ্যন নকৰিবা যে কেতিয়া আমাৰ 2024তে লিষ্টটো ওলাব নে নাই। 2024 চনত নৱেম্বৰ মাহত ওলাবই, আৰু যদি কিবা কাৰণত নৱেম্বৰ মাহত নোলায় তেনেহ'লে ডিচেম্বৰত তোমালোকৰ লিষ্টটো খাটাং ওলাই যাব, আৰু এইটো একেবাৰে কনফাৰ্ম। নাও দ্য নেক্সট কুৱেশ্যন, লিষ্টত নাম আহিলে মই কেনেকৈ চাম? চ' ইয়াৰ উত্তৰ হ'ল, লিষ্টত নাম আহিলে তোমালোকে অফিচিয়েল ৱেবছাইটত গৈ সেই গাইডলাইন্সখিনি তোমালোকে চাব পাৰা, আৰু তাত নতুন নতুন আপডেট যিবোৰ দি থাকে তোমালোকে চেক কৰি থাকিব পাৰা। চ' অফিচিয়েল ৱেবছাইটত গৈ তোমালোকে লিষ্টখন চাবা, আৰু লিষ্ট যেতিয়া আহিব তোমালোকে নতুন আপডেটছ পাই যাবা, মোৰ পৰাও তোমালোকে আপডেটছ পাবা। চ' তোমালোকে চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিবা, লিষ্ট আহিলে মই লগে লগে ইউটিউবত লৈ আহিম আৰু তোমালোকে লিষ্টখন চাই ল'ব পাৰিবা। বাট দ্য মেইন পইণ্ট ইজ তোমালোকে ৱেবছাইটত গৈ লিষ্টখন চেক কৰিবা তোমালোকে নিজেই। চ' দ্য নেক্সট কুৱেশ্যন, শ্ব'ৰুমত কেনেকৈ যাম? চোৱা, যেতিয়া তোমালোকৰ মেৰিট লিষ্ট ওলাব তেতিয়া লিষ্টত শ্ব'ৰুমৰ ডিটেইলছ এড্ৰেছ থাকিব, আৰু শ্ব'ৰুমৰ যিজন ডিলাৰ হয় সেই ডিলাৰৰ নাম থাকিব, ডিলাৰৰ এড্ৰেছ থাকিব, ডিলাৰৰ নম্বৰ থাকিব। চ' তোমালোকে সেই শ্ব'ৰুমৰ এড্ৰেছ মতে যাবা, আৰু যোৱাৰ আগে আগে ডিলাৰৰ নম্বৰত তোমালোকে কল কৰি চাবা, যদি সি এক্টিভ থাকে তোমালোকৰ কল উঠাব আৰু তোমালোকক সেইমতে যাবলৈ ক'ব, আৰু নাইবা যদি তুমি পলম কৰা তেনেহ'লে তোমাক সি নিজে কল কৰিব, অৰ্থাৎ শ্ব'ৰুমৰ যিজন ডিলাৰ আছে সি নিজে তোমাক কল কৰিব আৰু কল কৰি জনাই দিব কেতিয়া তোমাক কাগজ লৈ আহিব লাগিব। চ' তোমালোকে যদি লিষ্টত নাম চাই আগতীয়াকৈ যোৱা তোমালোকৰ সুবিধা হ'ব, অৰ্থাৎ তোমালোকে আগতীয়াকৈ কামটো কৰিব পাৰিবা। আৰু যদি তোমালোকে কামটো কৰিব নোৱাৰা, অৰ্থাৎ আগতে যদি তোমালোকে কল কৰি যাব নোৱাৰা, তেনেহ'লে শ্ব'ৰুমৰ ডিলাৰত তোমাক যোগাযোগ কৰিব আৰু তোমাক সেইমতে ডেট দিব এটা, সেই ডেটত তোমালোকে ডকুমেণ্টখিনি লৈ যাব লাগিব। দ্য নেক্সট কুৱেশ্যন, আমি ডিলাৰৰ ওচৰত গৈ স্কুটি লোৱাৰ সময়ত কৰণীয় কি কি থাকিব? চ' ইয়াৰ উত্তৰ হৈছে, তোমালোকে জাষ্ট যাবা আৰু গৈ কাগজ পাতিখিনি জমা দিবা, লিষ্টখন তোমাৰ চাব, তোমাৰ লিষ্টত নাম আছেনে নাই একবাৰ সিহঁতে ভেৰিফাই কৰি ল'ব, কাগজখিনি তোমাৰ ঠিক আছেনে নাই, ডকুমেণ্টখিনি সেইখিনি চাব, আৰু লিষ্টত নাম যদি আহিছে তোমাৰ সেইটো টিক মাৰ্ক দি তোমাৰটো কনফাৰ্ম কৰি দিব যে তোমাৰ ডকুমেণ্ট জমা দিছা, আৰু সেইদিনা সেইখিনিয়েই কাম। আৰু ইয়াৰ পিছত সেইদিনা আৰু কাম নাই, তোমালোকে ডাইৰেক্ট কাগজখিনি সিহঁতক জমা দিব লাগিব, আৰু সিহঁতে ভেৰিফাই কৰাৰ পিছত সিহঁতে কনফাৰ্ম কৰি দিব আৰু তোমালোকে ঘৰলৈ গুচি আহিব লাগিব। চ' নেক্সট কুৱেশ্যন ইজ, এতিয়া যেতিয়া আমি কাগজ জমা দিম সেই দিনৰ পৰা কিমান দিন পিছত আমি স্কুটিখন পাম, আৰু স্কুটিখন পোৱাৰ সময়ত আমি কি কি কৰণীয় থাকিব? চ' ইয়াৰ উত্তৰ হৈছে, যেতিয়া তোমালোকক স্কুটি দিব তেতিয়া আৰু তোমালোকে কল কৰি যাব নোৱাৰা। যেতিয়া স্কুটি দিব, অৰ্থাৎ তোমালোকে যে কাগজ পাতি জমা দিছা তাতে তোমাৰ কণ্টেক্ট নাম্বাৰ দি দিছা, যিটো এক্টিভ নাম্বাৰ হয়, সেই নম্বৰত তোমাক কল কৰিব, আৰু ডিলাৰৰ ওচৰত একে দিনতে সকলো ষ্টুডেণ্টছক স্কুটি বিতৰণ কৰা সম্ভৱ নহয়, সেইকাৰণে 10জন বা 15জনকে সিহঁতে কল কৰিব আৰু সিহঁতক মাতি আনিব, আৰু 10জন বা 15জনকে প্ৰত্যেক দিনে দিনে দি থাকোঁতে থাকোঁতে তোমাৰ লিষ্টত নাম চিৰিয়েল অনুযায়ী তোমালোকৰ ওচৰলৈ এটা কল যাব, আৰু সেইদিনাই তোমালোকক স্কুটিখন ল'ব লাগিব। অৰ্থাৎ যিদিনা স্কুটি সিহঁতে দিব তাৰ আগদিনা তোমালোকক কল যাব, নাইবা তাৰ 2 দিন আগত তোমালোকৰ ওচৰত কল যাব পাৰে, তোমালোকক ডেট দিব, সেই ডেট মতে তোমালোকে আহি যাবা, আৰু ইয়াত অহাৰ পিছত এটা তোমালোকক ফৰ্ম দিব, ফৰ্মখন ফিল আপ কৰিবা, ফিল আপ কৰি তোমালোকে জমা দি দিবা, আৰু সিহঁতে স্কুটিটো ভালদৰে চাই কিবা যদি প্ৰব্লেম থাকে সেইখিনি ভালদৰে সলভ কৰি দিব, স্কুটিৰ ভিতৰত যদি কিবা প্ৰব্লেম থাকে, আৰু স্কুটিখন ভালদৰে ধুই কিনে তোমালোকক স্কুটিখন দি দিব, আৰু তোমালোকে
স্কুটিখন লৈ ঘৰলৈ গুচি আহিব পাৰিবা। এই ইমান প্ৰচেছখিনি মই জানো কিয়, এইটো প্ৰশ্ন উঠিব পাৰে, কাৰণ মই নিজেই সেই প্ৰচেছৰ মাজেদি আহিছোঁ। মই নিজেও এইটোৰ কাৰণে বহুত চিন্তিত আছিলোঁ। চ' মই ভাবিলোঁ আৰু মই ভাবোঁ যে মই যিখিনি প্ৰচেছৰ মাজেদি গৈছিলোঁ আৰু মোৰ কাৰণে যিখিনি টান আছিল, তোমালোকৰ কাৰণে যাতে সেইখিনি নহয়, কাৰণ মই জানো তাতে কি কৰিব লাগিব। মই সেইখিনি কৈ দিলোঁ আৰু সেইমতে তোমালোকৰ কামটো হ'ব। অলপখিনি ইফালে সিফালে হ'ব পাৰে, কাৰণ সেইটো ডিলাৰৰ লগত ডিপেণ্ড কৰে, কোন ডিলাৰে কেনেধৰণে কামটো কৰায়। কিন্তু মই বেচিকেলি যিখিনি পইণ্ট ক'লোঁ সেইখিনি পইণ্টৰ মাজতেই প্ৰচেছটো থাকিব। চ' আজিৰ কাৰণে এইখিনিতে থাকিল। ভিডিঅ'খন ভাল লাগিলে তোমালোকে চেনেলখন ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'খনত লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা, আৰু চেনেলখনৰ লগত